গাইজ নমস্কাৰ। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। এই যোৰহাটত মোৰ যিটো কাম চলি আছে, RCC ঘৰৰ কাম চলি আছে, সেইটো মই তালৈ যাবলৈ ওলাইছোঁ। আজি আৰু এটা ভিডিঅ' বনাম, ভিডিঅ'টো চাব, শেষলৈকে চাব। এতিয়া আপোনাৰ বিম ঢালাই কাম হ'ব, সেইখিনি কাম দেখুৱাম। এতিয়া ভিডিঅ'টো চাব, কোনটো পৰ্যায়ত ভীম ঢালোঁ, তলত টাই ভীম ঢালা হ'ব। ভিডিঅ'টো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব। কোনোবাই যদি ছাবস্ক্ৰাইব নাই কৰে কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। লাইক কৰিব, কমেণ্ট কৰিব। কোনোবা কিবা জানিবলৈ থাকিলে কমেণ্টত জনাব। এতিয়া গাইজ মই বাইক লৈ ওলাইছোঁ, বাইকখন লৈ ওলাইছোঁ। মই এতিয়া ষ্টাৰ্ট দিম, যাম। ৰাস্তাত মই ভিডিঅ' কৰিব নোৱাৰোঁ, মই অকলে আছোঁ। গতিকে গাইজ কামখিনি দেখাব পাৰিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। গাইজ কলম ঢালিছিলোঁ, এইটো এটা কলম ধুনীয়া ওলাইছে, 10 আছে। এইটো এটা কলম, এইটো ফ্লাপ কৰা হৈ গ'ল, মাটি ফ্লাপ হৈ গ'ল। এইটো বিমৰ লেভেললৈকে ঢালা হৈছে, গতিকে আৰু ঢালিম। এইটো এতিয়া ঢালিম, এইটো কলম ঢালিম। এইটো 2.5 ফুট ঢালা হৈছে কলমটো, বেষ্টৰ পৰা বিমৰ লেভেললৈকে 2.5 ফুট হৈছে। ফাইনেলি আমি বিম বান্ধিবলৈ ষ্টাৰ্ট কৰিছোঁ। বিম বান্ধি আছোঁ, এইটো বিম বান্ধিছোঁ। 16ৰ 5ডাল দিয়া হৈছে, তলত 3ডাল, ওপৰত 2ডাল, তাৰপিছত আকৌ এক্সট্ৰা বাৰটো আছেই। আৰু ৰিংটো আমি দূৰত্বটো এইটো ৰিঙৰ আপোনাৰ 5 ইঞ্চিত দিছোঁ। আৰু বিমৰ হাইটটো আছে এতিয়া 11 ইঞ্চি, বহলটো আছে 6 ইঞ্চি। তেনেকৈ আমি বিমবিলাক বন্ধাৰ পিছত আমি ঢালিম। ভিডিঅ'টো চাব, শেষলৈকে ছাবস্ক্ৰাইব কৰিব। বিম চবফালে বন্ধা হৈ গ'ল, চবেই বন্ধা হোৱা নাই, মানে তাত পাৰিছোঁ আৰু বান্ধিম। এইটো 2-3টা বিম বন্ধা হৈছে। এইখিনিৰ পৰা ষ্টাৰকেজটো এইখিনিত হ'ব, এনেকৈ উঠি যাব। সেইকেইটা খুটা ষ্টাৰকেজৰ কাৰণে, সেইটো প্লেনিংটো সেই খুটাটো বাহিৰত হ'বগৈ। গতিকে তাত বিম এটা হ'ব, হৈ পেলাই তাত লেণ্ডিং এটা হ'ব, হৈ এইফালে ওপৰলৈ উঠি আহিব। গতিকে ফিনিচিংটো মই দেখাম, চাই থাকি ভিডিঅ'টো শেষলৈকে চাব। কেনেকৈ হয়, ষ্টাৰকেজটো কোনফালৰ পৰা হয়, কি হয় মই দেখুৱাইছোঁ। এইটো বিমৰ পৰা হ'ব। চাহপাত দি থৈ গৈছে আকৌ। কেৰেং বন্ধা হৈ গ'ল, এক্সট্ৰা বাৰ এইকেইটা হাত। গাইজ ফাইনেলি আমি বিম ঢালিব লৈছোঁ। এয়া চাটেং টাটেং এইফালে হৈ গ'ল, এইখিনিলৈকে হৈ গ'ল। এইটো আমি ঢালিছোঁ, এতিয়া মছলা আনি আছে, আধাটো ঢালিলোঁ। এইকণ দেখিছে, এইকণ কালিয়ে ঢালিছিলোঁ, গতিকে অকণমান ঢালি এটা চাইড ঢালিছিলোঁ আৰু বাকী এইফালে ঢালিছোঁ, আজি ঢালিছোঁ। এতিয়া আৰু মছলা বনাই আছে, এইটো 3 এককৈ বনোৱা হৈছে। বিমৰ যিটো মছলা দিয়া হৈছে 3 এককৈ বনোৱা হৈছে। গতিকে আৰু বাকী এইবিলাকে বিম আছে, এইবিলাক বান্ধি কিছুমান বান্ধিবলৈ আছে। এফালৰ পৰা বান্ধি আছোঁ আৰু চাটেং কৰি আছোঁ, ঢালি আছোঁ। আমাৰ মছলা পালেহি, হিমালয় মছলা কঢ়িয়াই আছে। বহুত দূৰ হৈছে মছলা অনাটো। এতিয়া ভিডিঅ'টো চাব শেষলৈকে, বিম ঢলা ফিনিচিংটো দেখুৱাম। আৰু লগতে আমাৰ মালিক আছে, মালিকে খুচিছে, হাঁহিছে। মালিক মানে অলপ ভিডিঅ'ত মানে কেমেৰাত আহিবলৈ অলপ লাজ পায়, মালিকে খুচিছে। মালিকজন অলপ হেণ্ডচাম টাইপৰ, মানে মানুহক দেখুৱাই পেলাই অকণ খুচিছে আৰু আমাক দেখুৱাই পেলাই। আমাৰ লগত বাবু আছে, বাবু কেৰ্কেটুৱা আছে, কেকেৰা আছে। গাইজ আমাৰ ইয়াত ফাইনেলি বিম ঢালি হৈছেহি, আৰু অকণমান আছে। এয়া চব বিম ঢালিলোঁ, এইটো 10-12 বিম ঢালা হৈছে। গতিকে এয়া বিম মানে এই অকণমান আছেগৈ আগলৈ। এইটো চিৰিৰ যিটো ষ্টাৰকেজ হ'ব, ষ্টাৰকেজটোৰ মাথাত মানে এইটো হ'ব, মই দেখুৱাই দিমগৈ। এইটো মই দেখুৱাই দিছোঁ। আৰু লগতে আমি এই আমাৰ যিটো এতিয়া 10 ইঞ্চি মাৰিম, এইটো নেক্সটটো ভিডিঅ'ত দেখাম। গতিকে এই 10 ইঞ্চি ইটা যে আমি পেলাই থৈছোঁ, এয়া চাওক, লগাই থৈছোঁ। এই ইটা চাওক, জামা এটা হয়, একদম 1 নম্বৰ ইটা, মানে ইমানে ধুনীয়া ইটা পাইছোঁ।
গতিকে এইটো চবেই এইটোৱে লগাব লাগে, জাঙা ইটাটো লগাব লাগে ভেটি প্লেনত। আৰু লেট্ৰিনৰ টেংকিত বা ফুলৰ যিবিলাক হয় ফুলৰবিলাকত এইটো ইটা লগাব। ইটাৰ কালাৰ দিছে নাই, কি মজা ইটা। এইটো ইটা বৰ ধুনীয়া ইটা পাইছোঁ। ইয়াত মানে একা বেকা তেনেকৈ নাই। এইটো MDF ইটাটোৰ নাম। গতিকে এইটো আমাৰ এতিয়া আমি আজি বিম ঢালাই শেষ হোৱালৈকে আমি দেখাম। নেক্সট ভিডিঅ'ত আমাৰ ভেটি প্লেনটো দেখাম। তেনেকৈ ষ্টেপ বাই ষ্টেপ যাব। গতিকে এইটো আমি আমাৰ চিৰি সেইটো ষ্টাৰকেজটো ইয়াৰ পৰা আছে। সেই এইটো খুটাৰ পৰা এইটো খুটালে আমাৰ 9 ফুট আছে, 9 ফুট হ'ব চিৰিটো। তাৰপিছত এই যিটো আমাৰ লেণ্ডিংটো হ'ব, লেণ্ডিংটো এইফালে আমি 3 ফুট বহাই দিছোঁ। এইটো 3 ফুট বহাই দিয়া হৈছে। এইটো এতিয়া ঢালি শেষ কৰিম। এতিয়া মছলা বনাই আছে, আজি ফিনিচিং হ'ব। গতিকে এইটো লেণ্ডিংটো বাহিৰলৈ উলিয়াই দিছোঁ। এই যিটো 3 ফুটটো যে বাহিৰলৈ ওলাই গৈছে, আমি বিমটো আমি নিয়মতে এই ইয়াত দিব লাগিছিলে, ইয়াত নাই দিয়া। আমি বিমটো সেই 3 ফুটৰ বাহিৰত দিছোঁ, মূৰত দিছোঁ। তেতিয়া ভৱিষ্যতলৈ লেণ্ডিঙৰ তলৰ জেগাটো ইউজ কৰিব পাৰিব মালিকে, ইয়াত ষ্ট'ৰ হৈ যাব। গতিকে সেইটো কাৰণে মই এইটো চিষ্টেমত দিছোঁ। ইয়াতে খুটা 3 ডলীয়া ৰড দি দিছোঁ, 10ৰ 300 দি দিছোঁ। এইটো ৱাল মাৰি পেলাই এইটো এটা ষ্ট'ৰ হৈ যাব। ষ্ট'ৰ মানে গোটেইটো হৈ যাব। এইটো গোটেইটো মই দেখুৱাই দিছোঁ, এইটো গোটেইটো হ'ব। এইটো একদম মানে এই গোটেই তলটো পাই যাব, অলপ দীঘলে পাব। গতিকে সেইখন জেগা এৰাতকৈ বিমটো আগলৈ দি পেলাই মানে ৱাল এইটো ৰুম চিষ্টেম কৰি পেলাম বুলি ভাবিছোঁ। মোৰ নিজৰ ব্যক্তিগত দিছোঁ এখন। গতিকে এইটো ভাল হ'ব। আৰু গাইজ ভিডিঅ'টো চাব, চবেই ছাবস্ক্ৰাইব কৰিব। কোনোবাই ছাবস্ক্ৰাইব নাই কৰা যদি কৰি ল'ব, আৰু লাইক কৰিব, কিবা কমেণ্ট কৰিবলৈ আছে কমেণ্ট কৰিব, কিবা জানিব থাকিলে জানিব পাৰিব। গতিকে ভিডিঅ' চাই থাকিব। নেক্সট ভিডিঅ' ভেটি প্লেনৰ আছে, চাই থাকিব। পোষ্ট ঢালাই আছে আৰু ভেটি প্লেন আছে, সেইখিনি চাই থাকিব। তাৰপিছত নেক্সটটো আকৌ শ্বৰ্ট ঢালাই আছে। ভিডিঅ'টো চাই নিজামালি ব্লগছ চাই থাকিব।